So hello everyone, welcome to Priya Vlog. স্বাগতম জনাইছোঁ মোৰ এটি অন্য ভিডিঅ'লৈ। শাওণ মাহ চলি আছে এতিয়া। চ' শাওণ মাহতো আমাৰ হিন্দু ধৰ্মগ্ৰন্থত শিৱক একদম খুব ভাল কৰি পালন কৰে সকলে। চ' আজি সোমবাৰৰ দিনটোত আৰু ক'বই নালাগে। চ' ময়ো আজি আপোনালোকে এটা বিশেষ মন্দিৰত লৈ যাম বুলি ভাবিছোঁ। আমাৰ ওচৰতে, বেছি দূৰত নহয়, নন্দেশ্বৰ পাহাৰ বুলি কয়। মোৰ আৰম্ভ কৰিছোঁ মোটামুটি, দেখিছে চাগে মোৰ বেকগ্ৰাউণ্ডত এইখন পাহাৰখন ইমান দেখা নাই, খুব ধুনীয়াকৈ। চ' তাতে গৈ পেলাই আপোনালোকক দেখুৱাই আছোঁ। চ' আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। খুব সুন্দৰ পথাৰ দুয়োপিনে, আৰু তাৰ মাজে মাজে আমি গৈ আছোঁ। চ' ব'লক বেছি দেৰি নকৰা কৰি আমি যাব লগা ঠাইখিনিত যাই থাকোঁ। মই এতিয়া মন্দিৰত সন্মুখতে আহি পালোঁ। ইপিনে আছে মন্দিৰটো, অলপমান জিৰালোঁ। মৰ্ণিং ফাৰ্ষ্ট টাইমে আহিম বুলি ভাবিছিলোঁ। চ' উঠাই নহ'ল, আৰু মানে কৰোণাৰ বেজি দি একদম গাটো মানে এতিয়ালৈকে দুৰ্বল লাগি আছে, আৰু টোপনিটো বেছি হৈছে। চ' সেইকাৰণে মানে দেৰি হৈ গ'ল। আৰু এই যে সন্মুখত দুধনৈ নদী বৈ আছে, আৰু তাৰ ইপিনে আছে মন্দিৰটো। চ' মন্দিৰটোৰ দৃশ্যটো দেখুৱাই আছোঁ। চ' মই ঘৰতে গা ধুই আহিছোঁ। ইয়াতে গা নুধুলেও হ'ব, এনে ভৰি চৰি ধুম। চ' মন্দিৰত যাওঁ এতিয়া। গামোচা এখন আনিছোঁ মূৰত লৈ পেলাই মন্দিৰত যাওঁ। আহক ভিডিঅ'টো শেষলৈকে চাব। আৰু এইটো হৈছে মন্দিৰটো, আজি আমি অহা মন্দিৰটো। চবলক ভিতৰলৈকে গৈ থাকোঁ, ওপৰত যাব লাগিব উঠি। আৰু সন্মুখত দুটা খুব সুন্দৰকৈ শিৱৰ বাহন নন্দী, আৰু এই যে শ্ৰী শ্ৰী নন্দেশ্বৰ স্বৰপীঠ। চ' বেছি কথা নকওঁ, আৰু ওপৰত গৈ থাকোঁ আমি। বলক এতিয়া মন্দিৰত গৈ আছোঁ। খুব সুন্দৰ দৃশ্য আহিছে। ঠিক হয়ে যাব না পুরা? হ্যাঁ পুরো ঠিক হয়ে যাবে। আমার টাকা বুঝি মশার টান মারলে রাত্রিপুয়া খাওয়া মারো না দাদা, রাত্রিপুয়া আমরা খাওয়া মারো।
অইনবাৰতকৈ এইবাৰ মানুহ অলপমান কম নিচিনা লাগিছে। প্ৰত্যেক সোমবাৰে অহা নাইতো, চ' এইটো সোমবাৰত আহিলোঁ মই। বাকী গম নাপাওঁ কিমান মানুহ হৈছে, আজি অলপমান মানুহ কম নিচিনা লাগি আছে। আৰু এইটো ঘাটত পানী লৈ আমি এতিয়া ওপৰত যাম। আৰু এইটো ঘাটতে যেতিয়া দুৰ্গা পূজা আহে, দুৰ্গা পূজাৰ দশমীৰ দিনাখন দেৱী বিসৰ্জন কৰে ইয়াতে, এইটো ঘাটতে। মোটামুটি কেইটা 4টামান আঞ্চলিকৰ পৰা দেৱী বিসৰ্জন হয় ইয়াতে। চ' ব'লক। এতিয়া ৰেডি, গামোচা চামোচা ল'লোঁ, প্লাষ্টিকৰে বটল আনিছোঁ মন্দিৰত ঢালিবৰ কাৰণে। চ' এতিয়া ব'লক মন্দিৰৰ ওপৰলৈকে যাওঁ। এতিয়া আমি ওপৰত গৈ থাকোঁ, বেছি ওপৰত নহয়, অলপমান যাব লাগিব ওপৰত। চ' ব'লক। কি ভাই কিমান কিমান দেৰি হ'ল গমে নাই ভিতৰত আহি পালোঁ এতিয়া। পূজা হোৱাই নাই এতিয়াও, পূজা কৰাই নাই বামুণে, চ' অলপ ৰখিব লগা হ'ল। বাউণ্ডাৰীত ৰখি আছোঁ। ভাল লাগে, খুব সুন্দৰ দৃশ্যখিনি। আমি কালি আসলাম পুৱা চাগে মানুহ হৈছে, বেছি মানুহ হৈছে, সেইকাৰণে বামুণে পূজা কৰিবই পৰা নাই। এতিয়া সেই বামুণৰ পূজা কৰা ঠাইখিনি তাৰমানে অলপমান চাফা কৰি আছে এতিয়া। চ' মোৰ হৈ গ'ল এতিয়া যামেই আৰু মই মন্দিৰৰ সন্মুখতে আছোঁ। এইটো মন্দিৰটো হৈ গ'ল মোৰ এতিয়া ঘৰতে যাব ওলালোঁ। চ' আজিৰ ভিডিঅ'টো কেনেকুৱা পালে, যদি ভাল পালে লাইক কমেণ্ট আৰু নতুন যিবিলাকে চাই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া ঘৰতে যাম আৰু লাহেকৈ। আৰু এইটো মন্দিৰত একচুৱেলি
যিবিলাকে মানে মন্দিৰত বিয়া পাতে, এইটো মন্দিৰতে বিয়া পাতিব পাৰে, নন্দেশ্বৰ মন্দিৰত, মাটিয়া ওচৰতে আছে এইটো, জানে সকলে। চ' থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে, বাই বাই।